হাই গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু আপোনালোকে দেখি আছে পিপি ব্লগ। এতিয়া মই গৈ আছোঁ টুপেং পাৰ্ক, কাৰ্বি আংলঙত হয় এইটো। আৰু ইয়াত এটা মানে হোজাই আৰু কাৰ্বি আংলঙৰ এটা বৰ্ডাৰ আছে, এইটো আপোনালোকক দেখুৱাম আজি। আৰু টুপেং পাৰ্কটোত গৈ আজি একদম ভালকৈ ভিডিঅ'টো বনাম আৰু আপোনালোকে দেখুৱাম। হয় এইটোতো অষ্টমিশান হয়, এতিয়া মানে আনচিজন হয়, সেইকাৰণে মানে পানী কম আছে। আৰু এই বালিবিলাক আপোনালোকে দেখি আছে, এইবিলাক ইয়াত যে বালিটো আছে, বালিটো আপোনালোকে দেখুৱাম। এইটো মানে ঘৰত যদি আপোনালোকে যে মুড়ি যে ভাজে, এই মুড়ি ভাজা যিটো কামত আহে। আৰু এইবিলাক কি হয়, বালিবিলাক ইমান মিহি, মানে এইবিলাক যে আপোনালোকে মুড়ি ভাজিব পাৰে ভালকৈ ফুটিব। আৰু ইয়াত আহিব এটা কপিলি ব্ৰিজ চাব। এইটো হয় কপিলি নদী। আৰু ইয়াত এইটো হয় মানে হোজাই আৰু কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ এইটো বৰ্ডাৰটো আপোনালোকক দেখুৱাম। এতিয়া আহিব, এইটো ব্ৰিজটো পাৰ হৈ দেখি আছে, এইটো হয় কাৰ্বি আংলং আৰু টুপেং পাৰ্ক। আৰু ইপাৰে হ'ল হোজাই ডিষ্ট্ৰিক্ট। टिकट लो मिलती है, दूसरा टिकट दिया। मोर लगते আছে এইটো মোৰ ফ্ৰেণ্ড হয়, মোৰ গাঁৱৰে হয় এইটো। আৰু এতিয়া টুপেং পাৰ্কৰ ভিতৰত আহি গ'লোঁ। ৱেলকাম টু কাৰ্দম, মানে কাৰ্বি ভাষাত কয় এইটো কাৰ্দম কয়, ৱেলকাম টু কাৰ্দম কয়। আৰু এতিয়া আপোনালোকক দেখাম টুপেং পাৰ্কটোৰ ভিউ। ইয়াত আহিব মানে টিকেটৰ মানে গেটৰ টিকেট হয় 20 টকা।
আৰু ইয়াত যদি আপোনালোকে মানে উঠে এইটো মানে বোটত যদি উঠে এইটো এক্সট্ৰাকৈ আৰু 20 টকা দিব লাগে। আৰু ইয়াত যদি বা কোনোবাই যদি মানে কোনো ফুল চুল মানে ছিঙি লৈ যায় 1000 টকা মানে জৰিমনা দিব লাগিব। আৰু এইটো হৈছে ৰেল, এইটো ৰেল এতিয়া মানে বন্ধ আছে, এতিয়া চলোৱা নাই। ৰেলটো মানে উঠিলে মিনি ৰেল হয়, এইটো মিনি ৰেলত আপোনালোকে যদি উঠে মানে এইটো মানে পাৰ্কটো যিটো আছে পাৰ্কটোৰ মানে গোটেই মানে ভিউটো মানে সুন্দৰকৈ আপোনালোকে দেখিব পাৰিব। আৰু ইয়াতে বোলে মোৰ ফ্ৰেণ্ডটো বোলে ইয়াতে জ্বলিব। মজা লাগি আছে ইয়াতে। পাৰ্কটো যে আছে মানে এইটো সিং ৰংহাং মেমৰিয়েল টুপ্ৰেং পাৰ্ক হয়। এইটো কিয় ৰাখিছে এইটো সিং ৰংহাং মানে এইটো কাৰ্বি আংলং যিটো CM আছে, কাৰ্বি আংলঙৰ CM হয় তুলিৰাম ছাৰ হয়। এই তুলিৰাম ছাৰৰ যিটো খুৰা আছে খুৰাৰ নামত এইটো মানে স্মৃতি স্মৰণ কৰি ৰাখি থৈ গৈছে এই পাৰ্কটো। দেখি আছে আপোনালোকে এইটো হোটেল আপোনাৰ এইটো মানে ইয়াত থাকিব পাৰে, আপোনালোক খোৱা দোৱা ইয়াতে কৰিব পাৰে, থাকি মানে প্ৰেম আৰু সৌন্দৰ্যটো ল'ব পাৰে ইয়াতে মানে হোটেল। মোৰ লগত এটা খুৰা আছে, খুৰাই আজি ক'ব এই পাৰ্কটোৰ বিষয়ে। খুৰা আপোনাৰ নাম? বাপুৰাম চেনাৰ। অলপ মানে চেনাৰ, বাপুৰাম চেনাৰ। এই পাৰ্কটোৰ বিষয়ে আপুনি মানে কি ক'ব? সিং ৰংহাং মেমৰিয়েল পাৰ্ক। সিং ৰংহাং মেমৰিয়েল পাৰ্ক। আৰু ইয়াতে মানে যিবিলাক যে বোট আছে এইটো কি এক্সট্ৰা টিকেট ল'ব লাগে নেকি? হয়, এক্সট্ৰা টিকেট ল'ব লাগে। মানে গেটৰ টিকেটো মানে এণ্ট্ৰি বেলেগ আৰু এই বুটিঙৰ বেলেগ আৰু ট্ৰেইনৰ বেলেগ, স্কাই ট্ৰেইনৰ বেলেগ। আৰু এই পাৰ্কটো কোনে বনাইছিলে এইটো? এইটো আমাৰ CM ছাৰ তুলিৰাম ৰংহাং। আৰু এইটো ফৰেষ্ট ডিপাৰ্টমেণ্ট হয়, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পাৰ্কটো হয় ন? হয়। আৰু ইয়াতে সিং ৰংহাং মেমৰিয়েল পাৰ্ক এইটো কাৰ নামত ৰাখিছে পাৰ্কটো? এইটো সিং ৰংহাং মেমৰিয়েল পাৰ্ক আৰু এই মানে বুজিছোঁ সিং ৰংহাং মেমৰিয়েল, সিং ৰংহাংটো মানুহৰ নাম এটা ন? হয়। এই নামটো কাৰ নামত ৰাখিছে এইটো? তাৰ নাম সিং ৰংহাং নামত ৰখাইছে CM ছাৰে। মই শুনিছোঁ মানে CM ছাৰৰ খুৰাৰ নামত বোলে এইটো মানে স্মৰণ কৰি ৰাখিছে। হয় টুপ্ৰেং পাৰ্কক এতিয়া যাম মানে ঘৰতে, ঘৰৰ পৰা আজি। আৰু ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি
বাই বাই দিয়ে দিল তো প্রিন্ট পার বাই বাই সি ইউ টাটা